বন্ধু বান্ধৱীসকল, আপোনাৰ যদি ভোটাৰ আই ডি কাৰ্ডখন হেৰাই গৈছে, তেতিয়া আপুনি আপোনাৰ মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন আপুনি কেনেদৰে চাৰ্চ কৰি ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব। আৰু আমাৰ চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈকো পাই থাকে। তো বন্ধু বান্ধৱীসকল, বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰি ল'ব। ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পিছত ইয়াৰ পৰা আপুনি চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে NVSP বুলি আপোনালোকে টাইপ কৰিব। NVSP বুলি টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। NVSP বুলি টাইপ কৰি চাৰ্চ কৰি দিয়াৰ পিছত ইয়াৰ পৰা যিটো প্ৰথম ৱেবছাইটটো এনেদৰে আহি যাব, আপুনি সেই প্ৰথম ৱেবছাইটটোৰ ওপৰত আপুনি ক্লিক কৰিব। প্ৰথম ৱেবছাইটটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত 5 ছেকেণ্ড সময় আপুনি ৱেইট কৰিব। 5 ছেকেণ্ড সময় ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত NVSPৰ ৱেবছাইটটো এনেদৰে আপোনাৰ সন্মুখত খোল খাই যাব। এই ৱেবছাইটটোত প্ৰথমবাৰ আহিছে, তেতিয়া আপুনি এই ৱেবছাইটটোত ফাৰ্ষ্ট ছাইন আপ কৰি ল'ব লাগিব। ছাইন আপ কৰিবৰ বাবে আপোনালোকে ৰাইট ছাইডে ওপৰত যিটো ছাইন আপ বুলি এটা অপশ্যন পাইছে, আপুনি সেই ছাইন আপ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ছাইন আপত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো বহাব লাগিব। তাৰ তলতে ইমেইল এড্ৰেছটো দিব লাগিব। এইটো অপশ্যনেল হয়, আপুনি নিদিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত তলত যিটো কেপচা আছে, সেই কেপচা কোডটো আপোনালোকে ইয়াত বহাই দিব। মোবাইল নাম্বাৰ আৰু কেপচা কোডটো বহাই লৈ অলপ স্ক্ৰল ডাউন কৰি ইয়াৰ পৰা আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি পেলাই এই ৱেবছাইটটোত আপোনালোকে ছাইন আপ হৈ ল'ব। মোৰ যিহেতু অলৰেডি ৱেবছাইটটোত ছাইন আপ কৰি থোৱা আছে, গতিকে মই ইয়াৰ পৰা বেক হ'ম। ৱেবছাইটটোত ছাইন আপ হৈ লোৱাৰ পিছত আপুনি ছাইন আপৰ কাষত যিটো লগ ইন বুলি এটা অপশ্যন আছে, আপুনি সেই লগ ইন অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপুনি ছাইন আপ কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে, সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত তাৰ তলত আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে ছাইন আপ কৰোঁতে, সেই পাছৱৰ্ডটো আপুনি ইয়াত টাইপ কৰিব। পাছৱৰ্ডটো টাইপ কৰি দিয়াৰ পিছত আপুনি ইয়াত আপোনাৰ এই কেপচা কোডটো আপুনি পাছৱৰ্ড আৰু কেপচাটো আপুনি টাইপ কৰি লোৱাৰ পিছত তলত আপোনাৰ ৰিকুৱেষ্ট OTP বুলি যিটো অপশ্যন আছে, আপুনি সেই ৰিকুৱেষ্ট OTP অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰিব। ৰিকুৱেষ্ট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটোত এটা OTP কোড আহিব। আপুনি সেই OTP কোডটো ইয়াত আপুনি বহাই দিব। OTP কোডটো বহাই দিয়াৰ পিছত ভেৰিফাই এণ্ড লগ ইনৰ ওপৰত ক্লিক কৰিব। ভেৰিফাই এণ্ড লগ ইন অপশ্যনৰ ওপৰত আপুনি যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত এই ৱেবছাইটটোত আপুনি ছাকচেছফুলি লগ ইন হৈ যাব। ৱেবছাইটটোত লগ ইন হৈ যোৱাৰ পিছত আপুনি ৰাইট ছাইডে চাৰ্চ ইন ইলেক্টৰেল ৰুল বুলি এটা অপশ্যন আছে, ছেকেণ্ড নম্বৰত আপুনি সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। চাৰ্চ ইন ইলেক্টৰেল ৰুল অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াৰ পৰা আপুনি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন চাৰ্চ কৰিবৰ বাবে 3টা অপশ্যন পাব। প্ৰথমতে ইয়াত আপোনাৰ নাম আৰু আপোনাৰ ৰিলেটিভৰ নাম দি মেলিও আপুনি চাৰ্চ কৰিব পাৰিব। তাৰপিছত আপুনি ইয়াত ছেকেণ্ড অপশ্যন আপোনাৰ যিটো ইপিক নাম্বাৰ, যিটো ভোটাৰ আই ডি নাম্বাৰ, সেই ভোটাৰ আই ডি নাম্বাৰটো টাইপ কৰি পেলাই আপুনি ইয়াত চাৰ্চ কৰিব পাৰিব আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন। যিহেতু আমি আমাৰ মোবাইল নাম্বাৰটোৰ জৰিয়তে ভোটাৰ আই ডি কাৰ্ডখন চাৰ্চ কৰিম, গতিকে আমি ইয়াৰ পৰা যিটো 3 নম্বৰৰ অপশ্যন চাৰ্চ বাই মোবাইল, আমি সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত লেফ্ট ছাইডে ইয়াত আমাৰ ষ্টেটটো আমি চিলেক্ট কৰিম। ষ্টেটটো চিলেক্ট কৰি লোৱাৰ পিছত ৰাইট ছাইডে আমাৰ ইয়াত লেংগুৱেজটো চিলেক্ট কৰিম। লেংগুৱেজটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত মোবাইল নাম্বাৰত আমাৰ যিটো মোবাইল নাম্বাৰ, আমি সেই মোবাইল নাম্বাৰটো ইয়াত টাইপ কৰিম। মোবাইল নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াত তলত আমাৰ কেপচা কোডটো বহাম। মোবাইল নাম্বাৰ আৰু কেপচা কোডটো বহাই দিয়াৰ পিছত আমি চেণ্ড OTP অপশ্যনত ক্লিক কৰিম। চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আমাৰ মোবাইল নাম্বাৰটোত এটা OTP কোড আহিব। আমি সেই OTP কোডটো এই এণ্টাৰ OTP ৰিচিভ অন মোবাইল এই বক্সটোত আমি আমাৰ OTP কোডটো বহাই দিম। OTP কোডটো বহাই দিয়াৰ পিছত আমি তলফালে যিটো চাৰ্চ অপশ্যন আছে, আমি সেই চাৰ্চ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিম। চাৰ্চ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আমাৰ ভোটাৰ আই ডি কাৰ্ডটোৰ কিছু ডিটেইলছ এনেদৰে ইয়াত আহি যাব। তো ইয়াৰ পৰা আমাৰ যিটো ভোটাৰ আই ডি কাৰ্ড নাম্বাৰ, যিটো ইপিক নাম্বাৰ হয়, সেই ইপিক নাম্বাৰটো আমি ইয়াৰ পৰা কপি কৰি ল'ম। ইপিক নাম্বাৰটো কপি কৰি লোৱাৰ পিছত আমাৰ ভোটাৰ আই ডি কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে আমি ইয়াৰ পৰা বেক হ'ম। ইপিক নাম্বাৰটো কপি কৰি বেক কৰি দিয়াৰ পিছত আমি পুনৰ হোম পেজটোত আহি গৈছোঁ। তো ইয়াৰ পৰা আমি স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰি আহি ইয়াত যিটো ইপিক ডাউনলোড বুলি এটা অপশ্যন দেখিবলৈ পাইছে ৰাইট ছাইডত, আপুনি সেই ইপিক ডাউনলোড অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইপিক ডাউনলোড অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আমাৰ সন্মুখত আহি যাব। আমি যিটো ইপিক নাম্বাৰ, অৰ্থাৎ আমাৰ যিটো ভোটাৰ আই ডি কাৰ্ড নাম্বাৰটো আমি তাৰ পৰা যিটো কপি কৰিছিলোঁ,
সেই ভোটাৰ আই ডি কাৰ্ড নাম্বাৰটো আমাৰ ইয়াত ইপিক নাম্বাৰ এই যিটো বক্স আছে সেই বক্সটোত আমাৰ ভোটাৰ আই ডি কাৰ্ড নাম্বাৰটো আমি ইয়াত পেষ্ট কৰি দিম। ইপিক নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াৰ পৰা আমাৰ ষ্টেটটো চিলেক্ট কৰিম। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আমি পুনৰ চাৰ্চ অপশ্যনত ক্লিক কৰিম। ষ্টেটটো চিলেক্ট কৰি চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিলে ইয়াত আমাৰ ভোটাৰ আই ডি কাৰ্ডখনৰ কিছু ডিটেইলছ ইয়াত এনেদৰে শ্ব' কৰিব। তো ইয়াৰ পৰা আমি স্ক্ৰল ডাউন কৰিম। অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিলে ইয়াত ডাউনলোড ই ইপিক বুলি এটা অপশ্যন দেখিবলৈ পাইছোঁ। আমি সেই ডাউনলোড ই ইপিক অপশ্যনটোৰ ওপৰত আমি ক্লিক কৰিম। ডাউনলোড ই ইপিক অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আমি ডাউনলোড কৰি দিম। ডাউনলোড কৰি দিয়াৰ পিছত ইয়াৰ পৰা আমাৰ যিকোনো এটা PDF ভিউৱাৰৰ ওপৰত ক্লিক কৰিম। যিকোনো এটা PDF ভিউৱাৰৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আমাৰ ভোটাৰ আই ডি কাৰ্ডখন এনেদৰে আমাৰ সন্মুখত শ্ব' কৰিব। তো এনেদৰে আপোনাৰ হেৰাই যোৱা ভোটাৰ আই ডি কাৰ্ডখন আপোনাৰ মোবাইল নাম্বাৰটোৰ জৰিয়তেই আপুনি চাৰ্চ কৰি ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে। যদি প্ৰকৃততে ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।